আৰে তেখেতক চাওক ইয়াতে এটাই কথা ক'লোঁ যে যোৱাকালি মই কৈছোঁ 5টা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই এইটো SITক কিয় ক'ব লাগে সাংবাদিককতো কৈ দিলেই হ'ল তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব কি SITলৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলেই হ'ল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয় SITলৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে সুধি ল'ব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি তক মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক চামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে দি থাকিব কিন্তু আচল কথাটো ক'লে নে নাই তেতিয়ালে আপোনালোকে মোক কিয় সুধি থাকে আপোনালোকে তেওঁ সুধিব বাবা আচল কথাটো কৈ দিয়া জামেলাটো আমিও মাৰি দিওঁ আচল কথাটোতো নকয় বাংলাদেশৰ লগত কি আছে বাংলাদেশতো আপোনালোকো গৈ আছিলে বাংলাদেশৰ লগততো আমাৰ যোৱা আছিলেই মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা বন্ধ হ'ল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শেখ হাছিনা থাকোঁতে সেইটোতো সকলোৱে জানা আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল